মই এনেটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন ভাড়া ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মিনি ব্লগত আপোনালোকক কৈছিলোঁ নহয় যে মই কিহৰ কাৰণে আহিছোঁ। যিহেতু মা ট্ৰেন্সফাৰ হৈছে যোৰহাটলৈ, সেইকাৰণে ভাড়া ঘৰত আছোঁ। তাৰপিছত কি আৰু কেইদিনমান থাকিব লাগিব, যিহেতু মা ইয়াত অকলে, কাৰণ ভণ্টি এক্সাম আছে, ভণ্টি আৰু তাতে থাকিব শিৱসাগৰত। সেইকাৰণে দেউতাও অহা যোৱা কৰি থাকিব লাগিব, ময়ো এনেকৈ মিলাই থাকিব লাগিব আৰু আমি যেতিয়ালৈকে তাই এক্সাম নিদিয়ে। তাৰপিছত এক্সাম দিয়াৰ পিছত ইয়ালৈ চব গুচি আহিব, তেতিয়া আৰু মই একেবাৰে তালৈ ঘৰলৈ যামগৈ। বাকী এতিয়া শুই উঠি গা চা ধুই মেলি ব্ৰেকফাষ্টটো কৰিলোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছত আছোঁ এতিয়া এনেই। মা অলপ বজাৰলৈ গৈছে, আমি পোৱালি মই আছোঁ। তাই আমনি পাইছে কাৰণে অকণমান মোবাইলটো চাই আছে। সেয়াই আৰু ঠিক আছে, তেন্তে ভিডিঅ'টো চাই থাকিব দেই। তেনেকৈ একো নাইয়ে বা কি ভিডিঅ' কৰিম, এনেই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, এনেই আছোঁ, বৰ খাইছোঁ, সেইকাৰণে বোলো ভিডিঅ' এটাকে কৰোঁ। ঠিক আছে, আপোনালোকক নতুন ভাড়া ঘৰটোকে আপোনালোকক দেখাওঁ বোলো। আছে বেডৰুমত একো বস্তু ঠিক কৰাই নাই, দেখিছেনে? এনেকেই আছে এইটো বেছি ডাঙৰ নহয় আৰু সৰুৱে এটা লৈছোঁ, যিহেতু কেইজনমান মানুহে থাকিব বৰ্তমান। এইফালে আছে বাথৰুমটো নেদেখালেও হ'ব। তাৰপিছত এইফালে কিটচেনৰ বস্তু এনেকৈ আছে। এয়া দুপৰীয়াৰ কাৰণে এয়া ডিম আৰু ফুলকবি আলু মায়ে বইল কৰি থৈছে, দম বনাব। তাৰপিছত এইটো আৰু সকলো বস্তু অনাই নাই ঘৰৰ পৰা, শিৱসাগৰ কোৱাৰ্টাৰৰ পৰা মানে, কাৰণ এতিয়া চব দেউতাৰ ভণ্টি তাতে আছে ন। আৰু এইটোৱে আৰু সৰু যদিও এনেকৈ চাফা আৰু সেইকাৰণে ভাল লাগিলে। আৰু বাকী ইয়াত ডেক'ৰেশ্যন কৰিলে আৰু ভাল লাগিব। ভিতৰৰ ফ্লাৱাৰ আনিব লাগিব। বাকী বেলকনিটো এয়া ওপৰত কাপোৰ মেলা ব্যৱস্থা আছে, কিন্তু আমি ইয়াত ধুনীয়াকৈ ৰ'দটো পৰে কাৰণে ইয়াতে মেলি থৈছোঁ। এইফালে সেয়াই আৰু সেইফালেও এটা পাৰ্ট, তাতো এটা ভাড়া দিব চাগে, বৰ্তমানলৈকে নাই বাৰু। সেয়াই আৰু এনেকৈ আছোঁ। অলপ আমনিও লাগে, মানুহবোৰ থাকিলে ভাল লাগে, মানুহ নাথাকিলে আমনি লাগে, কিন্তু উপায়টো নাই, এনেকৈ থাকিব লাগিব আৰু। আজি যিহেতু মা নাইট ডিউটি আছে, সেইকাৰণে এনাই ঘৰটো ইয়াতে ওচৰতে ছটাইত, তালৈকে যামগৈ এনাইহঁতৰ ঘৰলৈ। তাই টিকলি আৰু মই যামগৈ, কাৰণ ৰাতি অকণমান থাকিবলৈ অলপ বেয়া লাগিব, আমনি লাগিব বিশেষকৈ, বেলেগ একো নাই। সেইকাৰণে এনাইহঁতৰ ঘৰলৈ যামগৈ। আৰু কাইলৈও মাৰ দুপৰীয়া ডিউটি আছে, তাৰপিছত একেবাৰে আমি তাত ভাত চাত খাই দুপৰীয়া আৰু ইয়ালৈ গুচি আহিম। নাইট ডিউটি নাই যিহেতু মাৰ কালি, আজি আছে আৰু অলপ পাছত যাম, মানে অলপ পাছত নহয়, এতিয়া নহয় আৰু ভাত চাত খাই মেলি যাম। আৰু এনেকৈ পৰি থাকোঁ, এতিয়া কি কৰিম, অলপ মোবাইলটোকে চাওঁ। ঠিক আছে, আপোনালোকক পিছত লগ পাই আছোঁ দেই, বাই বাই। আহি গ'ল মা, নিমখ দি খাম দে মই। থেংক ইউ মা, ৱেলকাম। এতিয়া আমি আঙুৰ খাম, কাটি আছোঁ নিমখ দি, কমলা নাই আৰু ৰ'দত বহি আঙুৰকে খাব। কমলা কিনা নাই, কিনিব লাগিব। লাহেকে কৰিবা। ইমান কষ্ট। মনৰ ফেভৰেট ফ্ৰুট হৈছে আঙুৰ। তাই আঙুৰ খাই খুব ভাল পায়। ভালনে? ভাল। তাই খুব ভাল পায় আঙুৰ খাই। মনুক ভাত খাব লৈছোঁ, তাৰপিছত আমি যাম আৰু। মনু ভাল লাগিছেনে খাবলৈ? ৱাহ, ভাল লাগিছে। তাই গা চা ধুলে, এতিয়া ভাত খুৱাইছোঁ, ভাতখিনি খুৱাই লওঁ। মনুক ভাত চাত খুৱাই ময়ো খালোঁ, কিন্তু আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল, শুইও ল'লোঁ মানে অলপ, সেইকাৰণে আহোঁতে দেৰি হৈ গ'ল। আৰু এয়া আমি এনাইহঁতৰ ঘৰলৈ মেজিকতে আহিছোঁ, যিহেতু কোনো নাই থ'বলৈ। আৰু মেজিকখন মানুহৰ কাৰণে ইমান দেৰি ৰখিলে, কিন্তু ভাগৰ লাগি গ'ল। আৰু কেঁচুৱালৈ অহাটো বহুত টান। সেইফালে তাই কোচত আৰু এটা বেগতটো ধেৰ বস্তু থাকে। আমি পালোহি, ইমানে আজি ভাগৰ লাগিছে, ইমানেই মানে ভাগৰ লাগিছে। এনাই ঘৰত আহি চাহ তাহ খাই এতিয়া আমি পৰি আছোঁ, হয় নাই? তাই নিজৰ ভাষা মাৰি আছে আৰু, হয় নাই? গুড মৰ্ণিং।
আজিহে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মুনুৱে মই বহি আছোঁ। মুনুৱে ব্ৰেকফাষ্ট কৰিলে, মই কৰা নাই আৰু এনেই এইডোখৰত আমাৰ এনাহঁতৰ ঘৰৰ আগফালে বহি খুব ভাল লাগে। আগৰ পৰাই বহি থাকোঁ। এইফালে আপাই চব ফুল কৰি থৈছে, গোটেইখন ফুল দেখি ভাল লাগে আৰু বহিও ভাল লাগে ইয়াতে। ৰ'বা, খালি অলপ পৰিৱেশটো চেঞ্জ হ'ল আৰু আগতকৈ যেতিয়া আমি সৰু আছিলোঁ ইয়াত, তেতিয়া বেছি ভাল লাগিছিলে মানে। ৰাস্তাত পুৰা গছ আছিলে, গ্ৰীণ আছিলে চবফালে। এতিয়াও গ্ৰীণেই কৰি থৈছে বাৰু আপাই। এইজোপা আমি সৰু থকা পৰাই আছে। আৰু এইজোপা নামটো কি নাজানো বাৰু। আগতে আমি এইজোপা ছাতি ফুল বুলি কওঁ। ফুলটো একদম ছাতিটোৰ নিচিনা। অলপমান দেখাইছোঁ ৰ'ব, দেখাইতো দেখিছেই, নেদেখাইতো নাই। এইটো চব একদম ছাতিটোৰ নিচিনা, এটা লাঠি আৰু ওপৰৰ এইটো গোটেই গছজোপাৰ পৰা ভৰ্তি হৈ আছে। এইটো হৈছে আমাৰ এনাহঁতৰ ঘৰ। মিঠাই বনাইছোঁ। দেউতাকৰ কাৰণে হয়। এইটো আমাৰ পুৰণা পাকঘৰ দেই, আগৰ দিনৰ পাকঘৰ হয়নে নে? অঁ, কিমান দিনৰ পুৰণা হ'ব বাৰু এনে? 50 বছৰমান হ'ল আৰু। 50 বছৰ পুৰণি পাকঘৰ, ধেমালি নি? হয়নে? হয়। আগতে এইটো হেৰি আছিলে, জুই ধৰিছিলে ইয়াত, এইফালে তলত। এতিয়া জুই নধৰে, চৌকা। অঁ, ওপৰ ফালে সেইটো আছে, চিমনিটো হয়নে? এতিয়া আৰু এইবোৰ মেৰামতি কৰাই নাই, লাহেকৈ কৰিব। অঁ, চোলা চৌকা। সেইকাৰণে ভঙা চিঙা হৈ আছে, মেৰামতি কৰা নাই। সেয়াই এনাই পুৰা মিঠাই বনাত লাগিছে। এইবোৰ কথা নকয়। বনাব আৰু ভোখনে পিছত বনাই থাকিব আৰু। এতিয়া এনেকৈ চলি আছে। বুঢ়া বুঢ়ী মানুহ কিমান কৰিব। মই এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, ৰুটি বনাই লওঁ, ৰুটি খাই লওঁ। এনায়ে কি খালে? মই সান্দহ গুড়ি খালোঁ। সান্দহ আৰু গাখীৰ, বাটাৰ। এনাই একদম জলপান খোৱাত এক্সপাৰ্ট। মই জলপান খাই ভাল পাওঁ, সেইকাৰণে তোমাৰ ধুনীয়া এজনী হৈ আছে। মই আগৰ পৰা জলপান খাওঁ। এনাই গাখীৰ থৈ দিব আৰু হেৰিয়াত গিলাচত ভৰাই, মই একেবাৰে সান্দহ গুড়ি খাই দিওঁ আৰু। নহ'লে পিঠাগুড়ি খাওঁ। সান্দহগুড়ি, পিঠাগুড়ি চবেই খায় দেখোন। এনাই একদম খোৱাত ভাল। আমাৰ এনাই খোৱাত ভাল। সেইকাৰণে গেছো এনেকৈ মাজে মাজে ঠাণ্ডা দিনত যি খায় হয় নাই? অকণমান হয় আৰু মোৰ গ'লবাৰ অপাৰেশ্যনৰ কাৰণে হয় আৰু আনটো নহয়। অপাৰেশ্যন কৰিলে গেছবোৰ হয়হে নাই? হয়হে। মোৰতো গেছ এতিয়া বেছিকৈ হ'ব লৈছে। এনেকৈ তাক মিঠা বনাই দিয়ে। বজাৰ যিহেতু আনহেল্ডি, এনেকৈ ঘৰতে এনেকৈ ৰেডি কৰি দিয়ে মিঠাই। ৰাতি খাবলৈ সদায় পিছাই হয় নাই? সদায় বিচাৰে। ৰাতি ভাত খাই আকৌ ৰাতি কিমানটা বজাত পিছে? 12টা বজাত পিছাই নি? নহয়, এই 12টা বজাৰ পিছত নহয়, মানে মই যেতিয়া শুবলৈ যাম নহয় ভাত পানী খাই, তেতিয়া কিবা এটা খাই লওঁ বুলি কয় আৰু। মিঠাই চিঠাই এটা খাব লাগে। এনেকৈ বনাই থওঁ, দুটা দিনেও খাই পানী গিলাচকে দি থাকিব। পাছতহে টেষ্টকে খাব, বেছি মজা লাগে খোৱা। ইয়াত জালুকো দি দিছিলোঁ, গম পাওঁ। নগা টেঙা, আম আৰু কি আছে? কৰ্দৈ। তাৰপিছত এয়া মই ৰাতিপুৱা ৰুটি খাবলৈ ল'লোঁ আৰু এনাই ঘৰ ব্ৰেকফাষ্টটো মোৰ সদায় প্ৰিয়। এনাই ৰেডি কৰি দিছে পূৰা ভাতৰ থালি। তাৰপিছত একেবাৰে আকৌ দুপৰীয়া খোৱা টাইমতে ভিডিঅ' কৰিব পাৰিলোঁ। এয়া এনাই ধুনীয়াকৈ দুপৰীয়াৰ কাৰণে খাবলৈ দিছে আৰু। ভাজি লৈ লোৱা। অৱশ্যে এইটো মই বনাইছোঁ, কণী, বিলাহী, আলু। এনে আমি খাই লওঁ, খাই লওঁ বুলিলোঁ আৰু। এতিয়া যাবলৈ ওলাইছোঁ, যাম। তাই শুইয়ে আছে, তাইক যাব পিন্ধাম আৰু লৈ যামগৈ। আকৌ বেছি দেৰি কৰি থাকিলে বোলে আন্ধাৰ হৈ যাব যে, মা ডিউটিৰ পৰা পাবহি। যাওঁ এতিয়া।
ঠিক আছে তেন্তে পিছত লগ পাই যাব। তাৰপিছত এয়া আমাৰ মাহঁতৰ ঘৰ পালোহি আৰু পাই মেলি আকৌ আমাৰ আপা আৰু আপাৰ ল'ৰাটো আহিছে, তাৰ লগত এনেই ওলাই গ'লোঁ ওচৰতে আৰু খাবলৈ বুলি গ'লোঁ। তাতে চাওমিন আৰু ম'ম' খালোঁ। বোলে বাইক ভনীয়েকে পৰা কাম কৰিছে, মাংস বনাইছে। আপা কি কৈছে? পাচলি ফেচবিন। মায়ে কি কৈছা? দালি ধুইছোঁ, আলু কাটিছোঁ, মাংস বনাওঁ আৰু মাংসৰ কাৰণে ৰেডি কৰিছে। কেনেকুৱা লাগিছে জানো, কেনেকুৱা লাগিছে? ভাল। আমাৰ নিজে বনোৱা খাই কেনেকুৱা লাগিছে? ভাল লাগিছে। এইবোলে মই পোৱালি খুৱাম হা। আৰু এয়া নেক্সট ডে মৰ্ণিং আমি তিনিটা ওলাই গ'লোঁ, অলপ মাছ কিনিবলৈ বুলি গ'লোঁ আৰু অকণমানিকো অলপ ফুৰাই লৈ যাওঁ বুলি ওলালোঁ। হ'ব যাওঁগে, বাই বাই কৈ দিয়া, বাই 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 ফিছ, ফিছ বাই বাই, সেইটো ফিছ। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।